এয়া আমাৰ উত্তম দাসক ৰেষ্টুৰেণ্ট মেনেজাৰ। এইখন আমাৰ ৰেষ্টুৰেণ্ট। এইবোৰ কেবিন চাওক, কি ধুনীয়া লোক। এইবোৰ টেবুল আৰু কেবিন। সেইটো আমাৰ কিটচেন। ওপৰত ইয়াত ভাত আপোনাৰ ষ্টক কৰা হয়। ইয়াত ভাত মুখিটা একদম কামত পূৰা ব্যস্ত। আৰু পাছলৈ দেখাই দিওঁ, এইফালে আপোনাৰ বাচন ধুৱে, গোটেই কাৰ্টুন চাৰ্টুন পৰি গোটেই একদম গেজং গেজং হৈ আছে। মই এয়া চাওক আমাৰ মুক্তিদা, এয়া চাওক আজি আমাৰ আলু পিটিকা বনাই আছে। এয়া চাওক মুক্তিদা। এতিয়া আহক লৈ যাওঁ কিচেন। এয়া চাওক ৰাহুল মিক্সি মেচ কি বনাইছে, কি বনাইছে বাদামৰ চাটনি। অঁ চাওক বিলাহী, এইটো কি হয়? এইটো আপোনাৰ পকৰি বনাব বেচন। এয়া চাওক আলু কাটি থৈছে আমাৰ গগৈদাই। এই আমাৰ চব পিছে এতিয়া আমাৰ মেইন এক্টৰটো হৈছে গগৈদা। অঁ এতিয়া আমি যাম বলক ৱাইন শ্বপ। এই চাওক চুন্তি, আমাৰ ধুনীয়া মুনীয়া হেণ্ডচাম বয়টো। যদি কাম হৈছে নাই? অঁ এয়া মই চাওক মাংস। অঁ আমাৰ বিতুপন দা। অঁ আমাৰ গাহৰি দিছে। চাওক চব্জি। আমাৰ গগৈদা পূৰা একদম গান শুনি শুনি একদম কাম কৰি আছে। চাওক কি ধুনীয়াকৈ কাম কৰিছে। বইলা আমি গোটেই ষ্টাফ হাঁহি ধেমালিকৈ কাম কৰি থাকোঁ। চাওক ৰাহুল, মই মই আহিছোঁ। আমাৰ জাকিৰ এতিয়া কাম ৰেডি হৈ আছে। এতিয়া মুঠতে কাম কৰিব লাগে। এতিয়া ভিডিঅ' ইমানেই, আকৌ নতুন ভিডিঅ'ত লগ পাম। যিহেতু কাম ষ্টাৰ্ট হৈ গৈছে, ত' আকৌ নতুন ভিডিঅ'ত লগ পাম। চ' বাই বাই, টাটা।